নমস্কাৰ। আজি 2 দিনৰ পৰা নলবাৰীৰ বাটপথবোৰ খালী হৈ পৰিছে। একদম বিৰাট ধুনীয়া, যান জঁট নাই, ধুনীয়াকৈ গাড়ীখন চলাই লৈ আহিব পাৰি। একদম সুন্দৰ এটা পৰিৱেশ, যিটো পৰিৱেশ আমি একচুৱেলি বিচাৰিছিলোঁ, আৰু সেইটো আজি প্ৰশাসনে কৰিও দিছে। এতিয়া মোৰ মনত দুটামান কথা আহিছে। নলবাৰীত ই ৰিক্সাৰ চলোৱাটো বন্ধ কৰিছে, বৰ ভাল কথা। কিন্তু এতিয়া যিবিলাক মানুহ অলপ এজেড মানুহ, যে এখন ই ৰিক্সা লৈ পেলাই ক'ৰবাত গৈছিল, তেওঁলোকে কিহত যাব? তেওঁলোকে কি কৰিব? 1 নম্বৰ প্ৰশ্ন। 2 নম্বৰ, ই ৰিক্সা নোহোৱা হ'লেই যান জঁটবোৰ চিৰস্থায়ীভাৱে নোহোৱা হ'বনে? যিমান দূৰ মোৰ অনুভৱ, সেইটো সম্ভৱ নহয়। কাৰণ আমাৰ মানুহবিলাকে গাড়ীবোৰ পাৰ্কিং কৰে ৰাস্তাবোৰত। কাৰণ আমাৰ চৰকাৰীভাৱে বা প্ৰশাসনে পাৰ্কিং এৰিয়া দিয়া নাই, বা ক'ত পাৰ্কিং কৰিব লাগিব তাৰ একো নিৰ্দেশনা নাই। যাৰ য'ত যি মন সি তাতেই গাড়ীখন পাৰ্কিং কৰি থৈ দিয়ে। এইবোৰ দেখিছে নহয়, কাৰবোৰ ইয়াতে পাৰ্কিং কৰি থৈ দিছে। ঠিক তেনেকৈ বাইকবোৰো য'তে ত'তে যেনেকৈ তেনেকৈ পাৰ্কিং কৰি থৈ দিয়ে। যাৰ বাবে 4চকীয়া বাহন বা আন যিবিলাক কমাৰ্চিয়েল গাড়ী আছে, তেওঁলোকৰ গাড়ীবোৰ ঘূৰাওঁতে, মানে ধৰি লওক টাৰ্ণ ল'ব লাগিব, মই এটা ৰাইট টাৰ্ণ ল'ব লাগে বা ইউ টাৰ্ণ ল'ব লাগে, সেইবিলাকত অলপমান অসুবিধা হৈ যায়, যিটোক আমাৰ প্ৰশাসনে বৰ বেছি গুৰুত্ব দিয়া নাই যেন মোৰ লাগে। কাৰণ ই ৰিক্সাৰ চলনাটো বন্ধ কৰাতকৈ এটা নিয়ম বনাই পেলাই যে সকলোৱে এইটো নিয়মতহে গাড়ীখন চলাব লাগিব, বা সকলোৱে এই নিয়মটো পালিব লাগিব, যিখন গাড়ী এইফালেৰে যাব সেইটো ফালেৰে বেলেগ এটা ৰাস্তাৰে ৰিটাৰ্ণ হ'ব। ঠিক তেনেকুৱা টাইপৰ কিছুমান নিয়ম বনাব পাৰিলে হয়, যাৰ ফলত যিখিনি তিৰোতা মানুহ আছে বা যিখিনি বয়সস্থ মানুহে নলবাৰীত চহৰৰ ভিতৰত বজাৰ সমাৰ কৰে বা ইটো সিটো সৰু সুৰা কামত ই ৰিক্সাৰ সহায়তেই যাতায়াত কৰে, তেওঁলোকৰো এটা সুবিধা হ'ল হয়। এতিয়া ই ৰিক্সা বন্ধ হোৱাৰ পিছত তেওঁলোকে কিছুমান ৰাস্তাতহে, বিশেষ ৰাস্তাতহে ই ৰিক্সাখন লৈ পেলাই যাব পাৰিব। ঠিক আছে বাৰু, কিন্তু যান জঁটৰ সমস্যাটো কেৱল মাত্ৰ ই ৰিক্সাৰ কাৰণে সমাধান হ'ব যেন মোৰ নালাগে। আপোনালোকে কি বা ভাবে মই নাজানো, কিন্তু ই ৰিক্সাই অসুবিধা কৰাৰ লগে লগে কিছুমান সুবিধাও কৰি দিছিল। আজি দিনত প্ৰায় 40 ডিগ্ৰী চেলচিয়াছ গৰমত, উত্তাপত বহুখিনি মানুহে, যাৰ ধৰি লওক স্কুটিখন নাই বা যিয়ে স্কুটিখন থাকি পেলাইও চলাব পৰাকৈ নিজৰ স্বাস্থ্যটো ঠিকে নাই, তেনেকুৱা মানুহে নলবাৰীৰ ৰাজপথত আজি খোজকাঢ়ি গৈ আছে ইমান গৰমত। মই বিচাৰোঁ বা মই অনুভৱ কৰোঁ যে ই ৰিক্সাখনো থাকক, চলক, কিন্তু সম্পূৰ্ণ নীতি নিয়মৰ মাজেৰে। ঠিক তেনেকৈ প্ৰতিখন বাইক, প্ৰতিখন 4চকীয়া গাড়ী বা প্ৰতিখন মালটনা গাড়ী, প্ৰতিটো বস্তুৱেই, টেম্পোৱে হওক বা ই ৰিক্সাই হওক বা মানুহে চলোৱা ৰিক্সাই নহওক কিয়, এটা সম্পূৰ্ণ নিয়মৰ মাজেৰে তেওঁলোকে যাতে গাড়ীখন চলাব লাগে, আৰু তেওঁলোকে যে পাৰ্কিং কৰিব, য'তে ত'তে ঘূৰাই দিলেই যাতে ফাইন হৈ যায়। কাৰণ য'তে ত'তে ঘূৰাব নোৱাৰে, যাতে এইটো ব্যৱস্থা প্ৰশাসনে ল'ব লাগে। এই য'তে ত'তে পাক মাৰি ঘূৰাই দিয়া ব্যৱস্থাটোৰ কাৰণে মোৰ লগৰো বা মোৰ চিনাকি সম্বন্ধীয় মানুহ বহুতৰে এক্সিডেণ্ট হৈছে বাইকত আৰু স্কুটিত। কাৰণ আগত থকা ই ৰিক্সাখনে মানুহ এটা দেখিলেই পাক মাৰি পেলাই টাৰ্ণ লৈ লয়, যিটো সঁচাকৈ বহুত বেয়া, আৰু যাৰ কাৰণে আজি সকলোৱে ই ৰিক্সাক বেয়া পায়। কিন্তু ই ৰিক্সাই বহুতখিনি সহায়ো কৰি দিয়ে বা হেল্পো কৰি দিয়ে, সুবিধাও হৈ যায় ই ৰিক্সাখনৰ কাৰণে। তো প্ৰতিখন গাড়ীৰ কাৰণে একদম স্পেচিফিক নিয়ম থাকিব লাগে, আৰু যাতে নিয়ম উলংঘা হ'লেই এটা মোটা ফাইন লগোৱা যায়, সেই ব্যৱস্থাটো হ'ব লাগে। কাৰণ ফাইন দিলেহে মানুহে শিকিব বা সেই নিয়মটো মানি চলিব। আদাৰৱাইজ আপুনি যিমানেই নকওক কিয়, সেই নিয়মটো মানি চলিবলৈ কোনেও ইচ্ছা নকৰে। আজি ফাইনৰ কাৰণেই হয়তো বহুকেইজন মানুহে, প্ৰায় বহু শতাংশ, 90% মানুহে হেলমেট পৰিধান কৰে, ছিট বেল্ট পৰিধান কৰে, একমাত্ৰ ফাইনৰ ভয়তহে, নিজৰ ছেফটিৰ কাৰণে নহয়। কিন্তু বস্তুকেইটা হ'ল নিজৰ ছেফটিৰ কাৰণেই। বাৰু আজিলৈ সামৰিছোঁ।
ই ৰিক্সা, নলবাৰী আৰু আমাৰ যাতায়াত বিভাগ এইকেইটাক লৈ সকলোৰে নিজৰ কি অনুভৱ এবাৰ জনাবচোন। লগতে সকলোকে বহুত বহুত ধন্যবাদ ইমানখিনি সহযোগিতাৰ বাবে।